গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে আমাৰ নতুন চেনেল নিবি চিম্পল ভিলেজ লাইফ ষ্টাইললৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা আজি খাবলৈ লৈছোঁ টেঙা। তাৰপিছতে এইপিনে আকৌ দুপৰীয়াৰ ভাতৰ যা যোগাৰো কৰি আছোঁ। দিনটোতো এটাই কাম, খোৱা আৰু ধোৱা। সেইকাৰণে ভাবিলোঁ ভাতকেইটাও বনাইয়ে থওঁ। এইপিনে কুকাৰত দিছোঁ, এটাত ভাত দিছোঁ, এটাত কঁঠাল দিছোঁ আৰু এইখিনি বাকী আছিলে মাছ আৰু ইপিনে থৈ দিছোঁ ৰঙালাও কাটি আৰু তাতে কেইটামান ধুই থৈছোঁ কণ বিলাহী। আজি এইবোৰে বনোৱা হ'ব। লগতে আছে মূলা শাক। এই মূলা শাকখিনি বাছি ভালদৰে পানীত তিয়াই থৈছোঁ চাফা হ'বলৈ। অলপ পিছতে মই এইখিনি কাটি বনাই ল'ম। আৰু ইপিনে কেৰাহী এটা দেখিছে নহয়, মই বেঙেনা ফ্ৰাই কৰি আছোঁ। তাৰপিছতে আনফালে মই আনটো কেৰাহী গৰম কৰি অকণমান পিঁয়াজ আৰু জলকীয়া ভাজি লৈ মই তাতে দি দিলোঁ মূলা শাকখিনি আৰু এনেকৈ ঢাকনি দি দিলোঁ অকণমান সিজিবলৈ। তাৰপিছত মই কেৰাহীটো বেঙেনাখিনি ফ্ৰাই কৰি লৈ তাতে মাছখিনি ফ্ৰাই কৰি ল'লোঁ আৰু ইটো কেৰাহীতে মই দি দিলোঁ ৰঙালাও কাটি থৈছিলোঁ যে আপোনালোকে দেখিছেই নহয়, সেইখিনি ৰঙালাও মই ইয়াতে সিজিবলৈ দি দিলোঁ। মই আচলতে ৰঙালাওৰে মাছ বনাম। তাৰপিছতে ইপিনে শাকখিনিও নুমুৱাবলগীয়া হৈয়ে গ'ল আৰু তাৰপিছতে মই দেখিলে নহয় ৰঙালাওখিনি সিজি অহাৰ পিছত ভালদৰে অকণমান লাৰি চাৰি এনেকৈ পানী দি দিছোঁ আঞ্জা বনাবলৈ আৰু লগতে দি দিলোঁ মাছকেইটা ভাজি থোৱা। আৰু ইপিনে আনটো কেৰাহীত মই শাকখিনি নুমাই লৈ কেৰাহীটোত অকণমান তেল, পাঁচফোৰণ আৰু দুটা শুকান জলকীয়া দি তাতে মই দি দিছোঁ কণ বিলাহীকেইটা। টেঙাৰ আঞ্জাখন যে বনাবলৈও সুবিধা, খাবলৈও বহুতেই টেষ্টি হয়। সেইকাৰণে সদায় টেঙাৰ আঞ্জাখন বনোৱাই হয়। ইয়াতে মই দিলোঁ কেইটামান মাছ। ইপিনে দেখিছে নহয় আঞ্জাখন একেবাৰে সোনকালে ৰেডি হৈ গ'ল আৰু ইপিনে ৰঙালাওৰ আঞ্জাখনো হৈ প্ৰায়। তাৰপিছতে মই ৰঙালাওখিনি নুমাই থৈ ইয়াতে মই তেল দি তেলখিনি গৰম হোৱাৰ পিছত মই দিছোঁ তেজপাত, পিঁয়াজ আৰু জলকীয়া। তাৰপিছতে আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ আৰু লগতে দি দিলোঁ মই অকণমান জিৰাৰ গুড়া আৰু অকণমান ধনিয়াৰ গুড়া। তাৰপিছত নিমখ হালধি দি মই মছলাখিনি ভালদৰে ভাজি ল'লোঁ। তাৰপিছতে যেতিয়া মছলাখিনি ভাজি অকণমান তেল এৰিবলৈ ধৰিলে তেতিয়া মই তাতে দি দিলোঁ বইল কৰি থোৱা মই কঁঠালখিনি। তাৰপিছতে অকণমান ভাজি লৈ আৰু উতলিবলৈ অকণমান পানীও দি দিলোঁ আৰু ইপিনে প্ৰায় ৰেডিয়ে হৈ গ'ল আমাৰ কঁঠালৰ চব্জি। আৰু আনফালে আন এটা কেৰাহীত মই গৰম কৰি তেল দি অকণমান নিমখ হালধি সানি লৈ মই মাছখিনি তাতে দি দিলোঁ আৰু মাছখিনি ভাজি নুমাই লৈ তাৰপিছতে কেৰাহীটো গৰম কৰি মছলাখিনি অকণমান ফ্ৰাই কৰি ল'লোঁ। মাছখিনি বেলেগ একো দি নবনাওঁ, আজি অকল মছলা দিহে বনাম। সেইকাৰণে মছলাখিনি ভালদৰে ভাজি সিজিবলৈ দিলোঁ আৰু তাৰপিছতে মই ভাজি থোৱা মাছখিনি দি অকণমান সময় লাৰি তাৰপিছতে দি দিলোঁ জোলৰ কাৰণে পানী। তাৰপিছত দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে আৰু ইপিনে হৈ গ'ল আমাৰ ৰন্ধা প্ৰায় শেষে। এতিয়া মই ভাত ৰেডি কৰিবলৈ ধৰিলোঁ আৰু এইখিনি মই ভাতৰ লগতে দিলোঁ মূলা শাক ভাজি আৰু বেঙেনা ফ্ৰাই। তাৰপিছত এটা বাতিত মই দি দিছোঁ ৰঙালাওৰ আঞ্জা মাছৰে আৰু এটা বাতিত দিছোঁ বিলাহী আৰু মাছ আৰু ইয়াতে দিছিলোঁ মাছ যে মছলাৰে বনাইছিলোঁ সেইখিনি আৰু এয়া হৈছে কঁঠালৰ চব্জি আৰু লগতে দি দিছোঁ অকণমান ঘৰৰে দৈ। এয়াই আজি আছিল আমাৰ দুপৰীয়াৰ ভাত সাজ। কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু যিসকলে ফেচবুক পেজত চাই আছে সেইসকলে প্লিজ ফেচবুক পেজখন মোৰ ফ'ল' কৰি দিব। নিবি চিম্পল ভিলেজ লাইফ ষ্টাইল আছিলে পেজখনৰ নাম। বাই বাই, আজিলৈ ইমানেই।